নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 7 মৌলিক প্ৰয়োজন। এই আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আমাৰ 1 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে একোটাকৈ বাক্যত উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে মৌলিক প্ৰয়োজন কাক বোলে। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে মানুহে যিবিলাক সামগ্ৰীৰ অবিহনে জীয়াই থাকিব নোৱাৰে সেইবিলাক সামগ্ৰীক মৌলিক প্ৰয়োজন বোলে। খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে পাৰিপাৰ্শ্বিক অৱস্থা কাক বোলে। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে পাৰিপাৰ্শ্বিক অৱস্থা বুলি ক'লে বিভিন্ন অৱস্থাৰ এক উমৈহতীয়া অৱস্থাক বুজা যায়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে যে গ নম্বৰ মেৰু অঞ্চলৰ এস্কিমসকলৰ প্ৰধান আহাৰ কি। ইয়াৰ উত্তৰখিনি লিখিম যে মেৰু অঞ্চলৰ এস্কিমসকলৰ প্ৰধান আহাৰ হৈছে মাছ আৰু মঙহ। খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে বেডুইনসকলৰ প্ৰধান খাদ্য আৰু প্ৰিয় পানীয় কি। ইয়াৰ উত্তৰখিনি লিখিম যে বেডুইনসকলৰ প্ৰধান খাদ্য উটৰ মঙহ আৰু প্ৰিয় পানীয় হৈছে উটৰ গাখীৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঘৰ বা বাসস্থান কাক বোলে। ইয়াৰ উত্তৰখিনি লিখিম যে যি ব্যৱস্থাই মানুহক নিৰাপত্তা আৰু আশ্ৰয় প্ৰদান কৰে সেই ব্যৱস্থাই হৈছে ঘৰ বা বাসস্থান। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো যে কোনখিনি সময়ক তাম্ৰ প্ৰস্তৰ যুগ বোলা হয়। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে প্ৰস্তৰ যুগ আৰু ধাতুৰ যুগৰ মাজৰ সময়খিনিক তাম্ৰ প্ৰস্তৰ যুগ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো যে মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি পশুপালন। পৰীক্ষা নম্বৰ প্ৰশ্নটো যে ব্যক্তিগত প্ৰয়োজন কাক বোলে। ইয়াৰ উত্তৰটো লিখিম যে ব্যক্তিগত জীৱন ধাৰণৰ বাবে যিবোৰৰ প্ৰয়োজন হয় তাকে ব্যক্তিগত প্ৰয়োজন বোলা হয়। ইয়াতে ব্যক্তিগত বানানটো অকণমান ভুল হৈ আছে। এইটো ওপৰতো প্ৰথমটো এইটো লিখি লৈ ল'ব। 6 নম্বৰ প্ৰশ্নটো যে সামাজিক প্ৰয়োজন কাক বোলে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সামাজিক প্ৰাণী হিচাপে জীয়াই থাকিবলৈ মানুহক যিবোৰৰ প্ৰয়োজন হয় তাকে সামাজিক প্ৰয়োজন বোলা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ নেক্সট প্ৰশ্নখিনি দিয়া আছে যে 2 নম্বৰ প্ৰশ্নখিনি যে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে আমাৰ এস্কিমসকলৰ প্ৰধান জীৱিকা হ'ল। ইয়াত আমি খালী ঠাইখিনি লিখিম যে চিকাৰ কৰা। তাৰপিছত খ নম্বৰটো যে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ। ইয়াত আমি খালী ঠাইখিনি লিখিম যে আমি নাৰিকল। গ নম্বৰটো প্ৰথমে ইয়াত আমি খালী ঠাইখিনি লিখিম যে প্ৰস্তৰ যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ। তাৰপিছত খ নম্বৰটো দি আছে যে মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ হ'ল। ইয়াত আমি খালী ঠাই লিখিম যে আমি আহাৰ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি 3 নম্বৰ প্ৰশ্নখিনি যে যথাযথ উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ প্ৰধান কাৰণকেইটা কি কি। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ প্ৰধান কাৰণকেইটা হৈছে। ইয়াত আমি 1 নম্বৰ লিখিম যে পাৰিপাৰ্শ্বিক অৱস্থা মানুহৰ অভিজ্ঞতা ধৰ্ম বিশ্বাস ঐতিহ্য সংস্কাৰ আদি। খ নম্বৰ প্ৰশ্নটো কৈছে যে সাজপাৰ পৰিধান কৰাৰ যিকোনো 3টা প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াৰ উত্তৰখিনি লিখিম যে সাজপাৰ পৰিধান কৰাৰ যিকোনো 3টা প্ৰয়োজনীয়তা হৈছে 1 নম্বৰত লিখিম যে লাজ নিবাৰণ। 2 নম্বৰত লিখিম যে শৰীৰক বিভিন্ন অৱস্থাৰ পৰা ৰক্ষা কৰা। 3 নম্বৰত লিখিম যে নিজকে ধুনীয়া ৰূপে সজাই তোলা। এই 3টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে আমাৰ গ নম্বৰ প্ৰশ্নটো যে নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লোৱা ঘৰ দুবিধৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লোৱা ঘৰ দুবিধ হৈছে চাংঘৰ। পানীৰ ওপৰত বাঁহ পুতি তাৰ ওপৰত চাং সাজি ঘৰ সাজিছিল। বাহিৰলৈ অহা যোৱা কৰিবলৈ বাঁহৰ সাঁকো আছিল। ওপৰত থকাৰ বাবে বিভিন্ন বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাইছিল। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে গাঁতৰ ঘৰ। এইটো লিখিম যে এই ঘৰ সাজিবলৈ প্ৰথমে ডাঙৰ বৃত্তাকাৰ গাঁত খান্দিছিল। গাঁতৰ মাটিবোৰৰ সহায়ত চাৰিওফালে বেৰৰ নিচিনা কৰি লৈছিল। গাঁতটোৰ সোঁমাজত এটা মজবুত খুঁটা পুতি তাক কেন্দ্ৰ কৰি মাটিৰ বেৰৰ পৰা খুঁটাটোত কিছুমান গছৰ দীঘল ডাল বান্ধি দিয়া হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে। খ নম্বৰ প্ৰশ্নটো যে উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্ৰযুক্তিবিদ্যাই কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিছে। উদাহৰণ হিচাপে কৃষি ক্ষেত্ৰত ট্ৰেক্টৰ পাৱাৰ টিলাৰ কীটনাশক দৰৱ ৰাসায়নিক সাৰ পানী
যোগানৰ আঁচনি উন্নত বীজৰ ব্যৱহাৰ হৈছে, ফলত কৃষিসকল অধিক লাভৱান হৈছে। তেওঁলোকৰ জীৱন প্ৰণালী উন্নত হৈছে। যোগাযোগ ব্যৱস্থা ৰেডিঅ', টেলিভিছন, টেলিফোন, কম্পিউটাৰ, ইণ্টাৰনেট, ফেচবুক আদিৰ ব্যৱহাৰৰ ফলত গোটেই পৃথিৱীক সৰু কৰি পেলাইছে। উন্নত যোগাযোগ ব্যৱস্থাই আমাৰ আজৰি সময় বৃদ্ধি কৰিছে। চিকিৎসা ব্যৱস্থাত প্ৰয়োগ হোৱা প্ৰযুক্তিবিদ্যাই দুৰাৰোগ্য ব্যাধি চিনাক্তকৰণ কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰি জীয়াই থকাৰ সুবিধা দিছে। প্ৰযুক্তিৰ জ্ঞানে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহক মানুহৰ প্ৰয়োজনত লগাইছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ প্ৰশ্নখিনি দিয়া আছে, ইয়াৰ পিছৰখিনি মোৰ প্ৰশ্নটো যে বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য বেলেগ বেলেগ হোৱাৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে বিভিন্ন ঠাইৰ মানুহৰ খাদ্য অভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ হ'ল ক নম্বৰত পাৰিপাৰ্শ্বিক অৱস্থা, খ নম্বৰত মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ, গ নম্বৰত ধৰ্ম বিশ্বাস, ঐতিহ্য, সংস্কাৰ আদি। ইয়াৰে আমি প্ৰথমটো লিখিম যে পাৰিপাৰ্শ্বিক অৱস্থা। এইটো লিখিম যে সাধাৰণতে যিখন ঠাইত বিবিধ খাদ্য শস্য আটাইতকৈ বেছি উৎপাদন হয়, সেইবিধ খাদ্য শস্যই সেই অঞ্চলৰ মানুহৰ প্ৰধান আহাৰ হয়। উদাহৰণস্বৰূপে অসমত ধান খেতি অধিক হয় বাবে ইয়াৰ মানুহৰ প্ৰধান আহাৰ হ'ল ভাত। আনহাতে বিহাৰত প্ৰচুৰ পৰিমাণে ঘেঁহু হয় বাবে তাৰ মানুহৰ প্ৰধান খাদ্য ৰুটি। পৃথিৱীৰ উত্তৰ মেৰু অঞ্চল বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। ইয়াৰ এটা মানৱ জাতি হ'ল এস্কিম। তেওঁলোকে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। অতিপাত ঠাণ্ডা বাবে সেই অঞ্চলত কোনো খেতি-বাতি নহয়। কেৱল তাত বৰফত বাস কৰা নৰ্মাল জন্তু এবিধ পোৱা যায়। এস্কিম সকলে এইবোৰ চিকাৰ কৰি ইয়াৰ মাংস খায়। তদুপৰি সাগৰত চিল, তিমি, মাছ আদি ধৰি খায়। তাৰপিছত লিখিব লাগিব খ নম্বৰত মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ। এইটো লিখিব লাগিব যে মানুহৰ খাদ্য ভিন্নতাৰ আন এটা প্ৰধান কাৰণ হ'ল অভিজ্ঞতা আৰু ৰুচিবোধ। সকলোবোৰ খাদ্য শস্যই মানুহক সমানে সোৱাদ বা তৃপ্তি দিব নোৱাৰে আৰু উপকৃত কৰিব নোৱাৰে। গতিকে অভিজ্ঞতা আৰু ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহে খাদ্য খায়। তাৰপিছত গ নম্বৰত লিখিম যে ধৰ্ম বিশ্বাস, ঐতিহ্য, সংস্কাৰ। এইটো লিখিব লাগিব যে ধৰ্মীয় বিশ্বাস, সংস্কাৰ বা ঐতিহ্য মানুহৰ আহাৰৰ ভিন্নতাৰ এটা কাৰণ। ধৰ্মই মানুহৰ খাদ্যৰ ওপৰত বাধা আৰোপ কৰা দেখা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো দিয়া আছে, ইয়াৰ পিছৰটো 5 নম্বৰটো যে বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়, কিয় থুলমূলকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হোৱাৰ কাৰণসমূহ হৈছে 1 নম্বৰত লিখিম যে পুৰুষ আৰু মহিলাৰ সাজপাৰ বিভিন্ন হোৱা দেখা যায়। সাজপাৰৰ পৰাই আমি পুৰুষ মহিলা চিনিব পাৰোঁ। বিভিন্ন সমাজত পুৰুষ মহিলাই পৰিধান কৰা সাজপাৰবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। খ নম্বৰত লিখিম যে বিভিন্ন ভিত্তিত জড়িত মানুহৰ সাজপাৰ বিভিন্ন হয়। সাজপাৰে আমাক বিভিন্ন বৃত্তিৰ সৈতে চিনাকি কৰাই দিয়ে। সাজপাৰৰ দ্বাৰাই আমি পুলিচ, চিকিৎসক, অধিবক্তা আদি বৃত্তিৰ লগত জড়িত ব্যক্তিসকলক জানিব পাৰোঁ। 3 নম্বৰত দি আছে যে কাপোৰ প্ৰস্তুত কৰাৰ কৌশল জনা নজনা কথাটোৱেও মানুহৰ মাজৰ সাজপাৰৰ বিভিন্নতাৰ কাৰণ হ'ব পাৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো দি আছে 6 নম্বৰটো যে মৌলিক প্ৰয়োজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে যি ব্যৱস্থাই মানুহক নিৰাপত্তা, আশ্ৰয় আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্যৱস্থাটোকে বাসস্থান বোলা হয়। ঘৰ অবিহনে মানুহৰ জীৱন কেতিয়াও নিৰাপদ নহয়। ঘৰ বাসস্থানে মানুহক বিভিন্ন বিপদ-আপদৰ পৰা ৰক্ষা কৰে। সেয়েহে ঘৰ বা বাসস্থানক মৌলিক প্ৰয়োজন অন্তৰ্ভুক্ত কৰা হয়। এইখিনি লিখিলে হৈ যাব। আজিলৈ ধন্যবাদ।